এজন এজন সন্মানীয় গণ্যমান্য ব্যক্তিসকল আৰু লগতে ইউনাইটেড পিপুলছ অৰ্গেনাইজেশ্যন কাৰ্বি আংলং জিলা সভাপতিৰ পৰা আৰম্ভ কৰি সন্মানীয় অফিচ বিয়াৰাৰ আৰু লগতে সদস্যসকল আৰু ইয়াত লাংহিন সমষ্টিত শ্ৰদ্ধা আই মাতৃসকল সন্মানীয় ৰাইজসকল আৰু গণ্যমান্য ব্যক্তিসকল প্ৰেছ মিডিয়া বন্ধুসকল আজি ভাল দিন এইকেইদিনটো বৰষুণে পৰি আছে কিন্তু লাই খুঁটা আজি পতাৰ লগে লগে আজি কাৰ্যসূচীটো লোৱাৰ লগে লগে যে বৰষুণটো নাইকিয়া হৈ গৈছে তাৰ কাৰণে যে যিটো এনুৱেল কনফাৰেন্স হ'ব এনুৱেল কনফাৰেন্স ইউনাইটেড পিপুলছ অৰ্গেনাইজেশ্যন এইটো 100% ছাকচেছ হ'ব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিওঁ যে ভগৱানৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ সকলোৰে আশীৰ্বাদ আমাক সহায়তা কৰিব লাগে এই সমিতিৰ আত্মসংখ্যক যে অধিৱেশন এই লাংহিনত হ'ব আজি লাইখুঁটা স্থাপনৰ কাৰ্যসূচী মাননীয় কাৰ্বি আংলং জিলা অট'নমাছ কাউন্সিলৰ চিফ তুলিৰাম ৰংহাং দেৱে অনুষ্ঠিত কৰি থৈ গ'ল আমি ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা সমূহ ৰাইজক আমি অনুৰোধ জনাবলৈ বিচাৰিছোঁ 25, 26 আৰু 27 এই তিনিটা দিনত যেহেতু আমাৰ কাৰ্যসূচী ইয়াত অনুষ্ঠিত হ'ব এই কেইদিন জাতি ভাষা বৰ্ণ নিৰ্বিশেষে সকলো দল সংগঠনে যাতে আমাৰ লগত সহযোগিতা আগবঢ়ায় তাৰ বাবে আমি অনুৰোধ ৰাখিছোঁ যেহেতু আমাৰ এই তিনিদিনীয়া কাৰ্যসূচীত প্ৰায় 4,000 প্ৰতিনিধি বিভিন্ন জিলাৰ পৰা ইয়াত আহিব ইয়াৰ বাদেও আমাৰ অসমৰ ওচৰ চুবুৰীয়া নাগালেণ্ড মেঘালয় আৰু অৰুণাচল আৰু ৱেষ্ট বেংগল এই ৰাজ্যসমূহৰ পৰাও প্ৰতিনিধি আমাৰ থাকিব ইয়াৰ বাদেও অসমৰ ওচৰতে লাগি থকা দেশ নেপাল আৰু বাংলাদেশ এই দুইটাৰ পৰাই বড়োমূলীয় আমাৰ প্ৰতিনিধি এই সভাত উপস্থিত থাকিব এয়েহে সমূহ ৰাইজক আমি অনুৰোধ জনাইছোঁ আমাৰ যি কাৰ্যসূচী এই তিনিটা দিনত যাতে সকলোৱে উপস্থিত থাকে আজিৰ যি লাইখুঁটা কিবা অনুষ্ঠানৰ আগতে মই আপোনালোকক চেনেলক পোনপ্ৰথমে ধন্যবাদ দিছোঁ আজি লাইখুঁটা এই লাইখুঁটা অনুষ্ঠানত আমাৰ UBPৰ কেন্দ্ৰীয় কমিটিৰ এইটম এই লাইখুঁটা অনুষ্ঠানত বিশেষকৈ আমি আমন্ত্ৰিত কৰিছিলোঁ লাইখুঁটা মুখ্য অতিথি হিচাপে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ছাৰ ডক্টৰ তুলিৰাম ৰংহাং দেৱক আজি এই লাইখুঁটা অনুষ্ঠানত আমি সকলো দল সংগঠন আৰু আপোনালোকৰ পেপাৰ মিডিয়া বা প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়া আমন্ত্ৰিত কৰিছোঁ লগতে আজিৰ এই লাইখুঁটা অনুষ্ঠানটো আমি যেনেকুৱা ধৰণে কৰিবলৈ আগবাঢ়িলোঁ আজি এইটো সফলভাৱে আমি লাইখুঁটা কিবা কৰিব পাৰিছোঁ আৰু আজি বিশেষকৈ ক'বলৈ গ'লে ডাৱৰীয়া বতৰ হ'লেও আজি লাইখুঁটা দিনত বৰুণ দেৱতাই আমাক ডিষ্টাৰ্ব নিদিলে এইটো আমি ভগৱানক ধন্যবাদ দিব লাগিব আমি এই লাইখুঁটা অকল আমাৰ যি উদ্দেশ্যত আমি এই আজিৰ অনুষ্ঠানটো সফল কৰিব পাৰিছোঁ আমি ভাবোঁ আগন্তুক দিনত আহিবলগীয়া 25, 26, 27 যি কনফাৰেন্স হ'ব এইটম UBPৰ কনফাৰেন্স হ'ব আমি এইটো সফলভাৱে এইটো অনুষ্ঠানটো আমি কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ আমি কাৰ্বি আংলং আৰু তথা লাংহিন এৰিয়াৰ বড়োসকল অকল নহয় বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী সকলেও আমাক সহায় সহযোগ আগবঢ়াই আছে
আৰু সহায় সহযোগিতা কৰি আছে আমি নিশ্চয় আমাৰ এই 8তম কনফাৰেন্সখন সফলভাৱে আমি সফল কৰিব পাৰিম এনুৱেল কনফাৰেন্স ইয়াত হ'ব অহা 25 পৰা আৰম্ভ হ'ব নেকি 25 26 27 আৰু ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত থাকিব সেই কাৰ্যসূচীৰ কাৰণে আজি লাই খুঁটা আজি আৰম্ভ কৰা হৈছে আৰু ইয়াতে আমাৰ মনোৰঞ্জন বসুমতাৰী সভাপতি ইউনাইটেড বড়োছ অৰ্গেনাইজেশ্যন সভাপতি তেখেতৰ ইয়াত আহিছে আমি একেলগে লৈ ইয়াত লোকেল MEC আৰু লোকেল MLA আমি একেলগে আহি ইয়াতে এই লাই খুঁটা কামটো আৰম্ভ কৰা হৈছে আৰু ইয়াত পেণ্ডেল চেণ্ডেল যিকোনো কাৰ্যসূচীবিলাক আছে যিমান কাম আছে আজিৰ পৰা আৰম্ভ কৰা হ'ব তাৰ কাৰণে মই সকলো ৰাইজক সহায়িতা কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ লাংহিনৰ বাহিৰে কাৰ্বি আংলঙৰ দল সংগঠনত সকলো ৰাইজে যাতে সেই কনফাৰেন্সটো যাতে সুফল হয় তাৰ কাৰণে সহায়িতা কৰিবৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ৰাইজৰ